ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে। এইটো মই বনাইছিলোঁ বিউটি অফ নেচাৰৰ লগত। আজি মই নিজৰ ঘৰৰ বাৰীখনেই এক্সপ্ল'ৰ কৰি আপোনালোকক দেখুৱাম। মোৰ ঘৰৰ বাৰীখনত আপোনালোকে দুটা ফল খাই খুব ভাল পায়, লিচু আৰু চিকু। চিকু আৰু লিচু গছ আপোনালোকে গছটোক হয়তো দেখা নাই, কিন্তু মই আজি আপোনালোকক সেই গছজোপা দেখাবলৈ চেষ্টা কৰিম। গতিকে আহক মোৰ লগত। ত' গাইজ, এইটোৱে হৈছে চিকু গছ। আপোনালোকে দেখিছে চিকু লাগি আছে আমাৰ গছত। এয়া এটা চিকু, এইটো লাগি আছে এটা, ইয়াতো লাগিছে, পুলি হৈ আছে। মই আপোনালোকক ভিডিঅ'টোৰ এণ্ডৰ সময়ত আপোনালোকক ডাঙৰ চিকুকেইটাও মই দেখাবলৈ চেষ্টা কৰিম, পাৰি থোৱা চিকু। চ' লেটছ গ'। এতিয়া আমি চিকু গছ চাবলৈ যাওঁ, লিচু গছ চাবলৈ যাওঁ ব'লক। গাইজ, আমি লিচু গছৰ ওচৰত পাই গৈছোঁহি। এয়া আপোনালোকে দেখি আছে, বহুতো লিচু গছ আছে। ইয়াত দুজোপা লিচু গছ আছে, আপোনালোকে দেখিছে, দুজোপা লিচু গছ আছে। এতিয়া মই আপোনালোকক এটা সাঁথৰ আপোনালোকে নিশ্চয় শুনিছে যে ওপৰৰ পৰা কলিৰ টেকেলি, টেকেলিৰ ভিতৰত এশ ভেকুলী। সেই বস্তুটোৱে মই আপোনালোকক এতিয়া দেখুৱাম। আপোনালোকে দেখিছে কঁঠাল, সেই আনচাৰটো হৈছে কঁঠাল। কঁঠালৰ এই যিকেইটা ফুটা কিন্তু এই গোটেই বস্তুটো হৈছে আপোনাৰ টেকেলি। টেকেলিৰ ভিতৰত এশ ভেকুলী, মানে এই ফুটাকেইটা হৈছে ভেকুলী। এইটোৱে হৈছে টেকেলিৰ ভিতৰত, ওপৰৰ পৰা পৰিল টেকেলি, টেকেলিৰ ভিতৰত এশ ভেকুলী। মানে কঁঠালটো ওপৰৰ পৰা পৰিছে, পৰাৰ ভিতৰত এই টেকেলিটোৰ ভিতৰত এশটা ভেকুলী আছে। আৰু এটা কথা মই আপোনালোকক ক'ম, আপোনালোকে মোৰ হয়তো পুৰণা ভিডিঅ'টো চোৱা নাই, বিউটি অফ নেচাৰ। সেই ভিডিঅ'টো লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত নিশ্চয় দি দিম, আপোনালোকে তাত ক্লিক কৰি চাব পাৰে। চ' গাইজ, এতিয়া মই আপোনালোকক মাকৈ দেখাবলৈ লৈছোঁ। মাকৈ অসমীয়াত গোমধান বুলি কয়, হিন্দী মাকৈ, ইংলিছ কৰ্ণ। এইজোপা গছেই আমাৰ কাটি পেলোৱা হৈছে, কিন্তু এইজোপা গছেই হৈছে মাকৈৰ গছ। ইয়াতে মাকৈ এটা লাগিও আছে, এয়া আপোনালোকে দেখিছে মাকৈ এটা লাগি আছে। আপোনালোকে নিশ্চয় দেখিছে ইয়াতে মাকৈ লাগি আছে, আৰু ইয়াতো এইফালে এটা মাকৈ লাগি আছে সৰুকৈ, এইটো। আৰু এইজোপাই হৈছে মাকৈ গছ। আৰু আপোনালোকৰ এয়া লেচেৰা গছ, এয়া হৈছে লেচেৰা গছ। কিন্তু লেচেৰা এইফালে আপুনি সৰুকৈ হয়তো অকণমান দেখিছে, এইডালেই হৈছে সৰু লেচেৰা। ইয়াতো লেচেৰা লাগি আছে, এয়া সৰুকৈ লেচেৰা এডাল লাগি আছে, এয়া আপোনালোকে দেখিছে লেচেৰা। আৰু লেচেৰা মানে অসমীয়াত আমি আৰু এটা ভাষাত কওঁ দাংবডি, যিটো বজাৰত আমি সদায় দেখিবলৈ পাওঁ, প্ৰায়ভাগ জেগাত দেখিবলৈ পাওঁ। আৰু এয়া হৈছে মৰিচা। আৰু বৰষুণ আহি গৈছে অলৰেডি, আপোনালোকে মন কৰিছে থাকে। আৰু অমিতা আছে, তামোল আছে, কল আছে, সেয়াও মই আপোনালোকক অলপকৈ দেখুৱাম। এয়া আপোনালোকৰ মৰিচা, কেপচিকাম, এয়া কেপচিকাম এটা লাগি আছে, আপোনালোকে নিশ্চয় দেখিছে, এয়া কেপচিকাম লাগি আছে। কল, এইটো মালভোগ কল, মালভোগ কল। সেইফালে এজোপা কঁঠাল গছ আছে, আপুনি দেখিছে, এয়া অমিতা গছ। এইফালে লাও আছিলে, কেৰেলা আছে। বাকী এতিয়া আমি আম গছৰ ফালে যাম, আৰু তাৰপিছতে মই ভিডিঅ'টো সামৰিম। গাইজ, মই যিহেতু কৈছিলোঁ আম গছ চাবলৈ গৈ আছোঁ আমি, চ' লেটছ গ'। এয়া লিচু গছ, যিজোপা মই আগতেও দেখাইছিলোঁ আপোনাক। সেয়া আপোনালোকে আম নিশ্চয় দেখি আছে, ডাঙৰ ডাঙৰ আম লাগি আছে তাতে। মই দেখা পাইছোঁ, আপোনালোকে দেখা পাইছেনে নাজানো। নিশ্চয় দেখিছে আপুনি, আপোনালোক সকলোৱে নিশ্চয় দেখিছে।
গাইজ মই আজি আপোনালোকক বেছি দেখুৱাব নোৱাৰিলোঁ, কাৰণ অলৰেডি আপোনালোকে এইফালে দেখিছে যে বৰষুণ আহি গৈছে, আৰু সেইবাবে মই ভিডিঅ'টো এইখিনিতে সামৰিম। আৰু মই ইয়াৰ ছেকেণ্ড পাৰ্ট এটাত আপোনালোকক বনাম, আৰু সেই ছেকেণ্ড পাৰ্টটোত মই আপোনালোকক সকলো বস্তু দেখুৱাম। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছৰ লগত, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।